তাতে জখলাখান আছে আনি দি। দে চলি ইয়াত লাগি যা কামত। বাপুদা আমি ইয়াতে আছো, যিমান গাড়ী এজন ৰাখি থাক, কিবা প্ৰব্লেম হ'লে আমাক কবি। ওই ল'ৰাহঁত ৰাস্তাটো কিয় বন্ধ কৰি থৈছা? ৰাস্তা বন্ধ কৰাৰ কাৰণ আছে। মোৰ দেৰি হৈছে, জল্দি জল্দি খুলি দি, মই মেকআপ পাৰ্লাৰত যাব লাগে। যাবা দিম, কিন্তু আমাক চান্দা দিবা লাগব আগে। কিহৰ চান্দা ৱে? আমি ৰঙালী বিহু পাতছো, মোৰ লগততো পইচা নাই। তন্ত্ৰৰ লগত পইচা নাথাকেও, বয়ফ্ৰেণ্ডে তন্ত্ৰক খুৱাব লাগে। ঐ ল'ৰা, যিটি কথা নকবি আকৌ, মোৰ খং উঠি যাব। এতিয়া আমাক কিবা এটা দি, তেতিয়া আমি যাবা দিম। চাওঁ ৰচোন 10 টকা 20 টকা আছেনে? ঐ ল'ৰা, 20 টকা এটা লওঁ। হি দি এতিয়াতো মোক যাবা দি। যা দে গাইছ, বহনীটো হল দে। কিবা ডাঙৰ গাড়ী হ'লে ভাল আছিল, মোৰ নিচিনা। আহিব ৰ ওই আহি গেল ডাঙৰ গাড়ী। ৰখো ঐ দাদা অলপ ৰখব। ঐ ৰাস্তাৰ আগত এইগিলা কি থৈ দিছা? আমাৰ আহিব, গাড়ী আহিব। পাইছো, তাকে চান্দা তুলি আছো। আপোনাৰ কিন্তু বঢ়িয়া, ডাঙৰ বঢ়িয়া। গাড়ী 1000 টকাৰ কমত নহ'ব। কি কয় চান্দা 1000 টকা? মোৰ 2 দিনৰ হাজিৰা গুচি যাব। তাৰ কথা শুনিব নালাগে দে, আপুনি যি ইচ্ছা তাকেই দি। হলেও 100 টকা আৰু বিহুকে নাই। বিহু 7 তাৰিখে আহিবি। দে এতিয়া ৰাস্তাটো খুলি দি। যা খুলি দিছো যা। জনচিনা ভাইক মনচিনা পাপুদা ক'ত গেল? পাপুদাই চাহৰ ব্যৱস্থা কৰিব গেছি। ভোক লাগছি ভাই বহুত, কিবা আনবা দি জলদি। আনি আছে। ঐ আপি চলি এটা আছে। ৰখো হে খোজকাঢ়ি আছি দেখোন। খোজকাঢ়ি আমাৰ পইচা ল'ব নালাগে নেকি? অকল গাড়ীৰ পৰা লবি দেই, খোজকাঢ়ি আৰু চাইকেল আমাক যাবা দি। ইমান অভদ্ৰ চলি নে? মাইনা ক'ত যা? ঐ নজকবি, পাপুদা আহি ভাল বৌ। নাই এনে ফাল্টু কৰছি। ঐ চপৰি, ইয়াৰ বাপেকে চাকৰি কৰে, ইয়াৰ পৰা বেছিকে বচাই লওঁ। ঐ কোনে কৈছা ন? আৰু ৰাস্তাৰ আগত দেখিলে কি পাৰি থৈছে, চাইড কৰ। দাদা আমি ফাংচন পাইছোঁ, সেইকাৰণে চান্দা তুলি আছোঁ। ঘৰত চান্দা দিল থাকে যা, এই ৰাস্তাৰ মাজত নহয়। মোক যাবা দি, খং উঠি আছে কিন্তু মোৰ, যাবা দি মোক। চান্দা নেদাকাইতো আমি যাবা নেদাওঁ। মই নেদাওঁ, কি কৰা চাওঁ দেচোন। দাদা আমাক দম দিছে নেকি? আমাৰ লগত কিন্তু বডিগাৰ্ড আছে। তোৰ নিচিনা 10টা আহিলেও মই ভয় নকৰোঁ। মনচিনা এক কৰে কি কৰা, চাপ্ৰেৰ ৰেবেল ফাটে আছো ৰ। সৰু ল'ৰাকেইটাক দম দিছে যে, মোৰ লগত লাগ না দম আছে যদি। মোক চিনি পাইছেনে? মোৰ দেউতা কোনি জানা তই? পুলিচ হয়, পুলিচ হ'লে কি হ'ল, চবেই চান্দা দিবা লাগব। জোৰ জবৰদস্তি নেকি? মই নেদাওঁ। হয় নেকি তেনেহ'লে আমি ৰাস্তা দি যাবা নেদাওঁ, তই ফিৰি যাগে। মই কিয় ফিৰি যাম, তহঁতে ৰাস্তা খালী কৰি দি। ঐ ভিখাৰী মানুহ দে যাবা দি, আৰু পইচা নাই দে, বাপেকে এনে চাকৰি কৰে। ভিখাৰীৰ পইচা নালাগে দে আমাক, যাবা দি। বাপেকৰ পইচা দি গাড়ী কিনি ৰেবেল দি আছে, তাক যাবা দিয়ে। তহঁতো যি তাকো নাই তোক ৰ। ঐ পলালৈ যাবা দি, এইগিলা মানুহৰে কাম নাই। পলাল বাচাই, নহ'লে তাক আজি খচি মাৰিলো ঐ। 1 hour later. ল'ৰাহঁত পইচা উঠিল নে নাই? পাপুদা ঠিকে উঠছি। বঢ়িয়া মই তহঁতৰ কাৰণে পিজ্জা পাস্তা লৈ আছোঁ, ভাগে খা। দি পাপুদা, মোৰ বহুত ভোক লাগছে। পেটলা চাবি গোটেই একলা হ'ব। দে মিলে খা, আৰু পানীও লাগে যদি লওঁ। দি ল পানী খাই ল। চাওঁ মোক দিচোন। এতিয়া অলপ পেটটো ভৰছি। দে আৰু যিখিনি পাৰা ৰাখ, তাৰপিছত আৰু ঘৰত যাওঁ আৰু। দে পাপুদা, মোৰ মুতে লাগছে আৰু। তোৰ পানী নাখাই মোতে লাগিল না? যা দাউৰি যা, মই ইয়াতে আছোঁ হা, ৰন্ধা থাক লাগি। ৰাখবা লাগে নেকি? ৰাস্তা বন্ধ হৈ আছে। নিজে ৰখবো। ঐ চলি ঘৰত ৰাস্তা বন্ধ যে, কিবা আন্দোলন কৰিছে নেকি? নহয় দাদা, আমি মানে বিহু পাতছো সেইকাৰণে। হয় নেকি? কোনে গায়ক আহিব? জুবিন গাৰ্গ। কি ক? জুবিন দা মোৰ চবতকৈ প্ৰিয়, মই আহিবই লাগব। আহিবা, এতিয়া আমাক কিবা অলপ চান্দা দি যোৱা। কিয় নিদিম, লোৱা 500 টকা। দাদা ধন্যবাদ। 7 তাৰিখে আহিব, 7 তাৰিখে ফাংচন। মোৰ এতিয়া অফিচত গ'লে দেৰি হৈছে, যাওঁ দে। দাদা এনে ভাল মানুহ গালি ভাল লাগে। তাকেইতো ঘৰত যাই থাকোঁ, ভোক লাগছে মোৰ। নিশ্চয় নকওঁ, আমাৰো ভোক লাগছে। তেনেহ'লে যাই থাকোঁ ঘৰে। যাওঁ। আগে ৰাস্তাটো মুকলি কৰি দিওঁ নেকি? দেখি নে যাওঁ। হল যাওঁ।